বন্ধৰ দিন, সেয়ে আজি ভূটান চকী যাওঁ। তেনেহ'লে দেৰি কৰোঁ কিয়? সেইখনেই পাহাৰ। লেটছ গ'। আপুনিও ব'লক। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ভূটান চকী। শান্ত সমাহিত ধীৰ গতিৰে বৈ থকা এখন নদী সৌন্দৰ্যই আপোনাৰ মন পুলকিত কৰিব। আহকচোন আমি যাওঁ। নলবাৰীৰ পৰা ৩৫-৪০ কিলোমিটাৰ নিলগৰ বাস্কাৰ সীমান্তৱৰ্তী অঞ্চল হৈছে এই ভূটান চকী। আমি কিছু সময় যোৱাৰ পিছতেই মুখ্য চকীত উপস্থিত হ'লোঁ। তাত টিকেট ল'লোঁ। তাৰপিছত ভিতৰলৈ সোমাই গ'লোঁ। আমি গৈ পোৱাৰ সময়ত তাত যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছিল। বহু সংখ্যক গাড়ী আমি দেখিবলৈ পাইছিলোঁ। সুন্দৰ পৰিৱেশ, উচ্চ পাহাৰ। এই অঞ্চলটোলৈ পৰ্যটক অহাৰ মুখ্য কাৰণ হৈছে ইয়াৰ পানী, স্বচ্ছতা আৰু পানী খুব সহজলভ্যভাৱে পোৱা যায় পিকনিক স্পটত। এটা বহল পৰিৱেশ। এই অঞ্চলত বনভোজ খাবলৈ দিয়া নহয়। দোকান য'ত কমলা আপুনি কিনি খাব পাৰিব। ষ্ট্ৰবেৰী, আনাৰস সকলো আপোনাৰ বাবে উপলব্ধ। যদি আপুনি নিজে বনাই নাখায় তেতিয়াহ'লে তাত ৰেষ্টুৰেণ্টৰো ব্যৱস্থা আছে। তাত এডভেঞ্চাৰ ক্লাব এটাও গঢ়ি উঠিছে। চাওঁচোন আহক কেনেধৰণে পৰ্যটকসকলে তেওঁলোকৰ দিনটো উপভোগ কৰিছে আৰু কেনেধৰণে তেওঁলোকে গ্ৰুপ এডভেঞ্চাৰ কৰিছে। অঞ্চলটোত তেওঁলোকে হৰ্চ ৰাইডিঙৰো ব্যৱস্থা কৰিছে। আপুনি নিৰ্দিষ্ট মাচুল দি ইয়াত হৰ্চ ৰাইডিং কৰিব পাৰিব। এয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশত মই ইতিমধ্যে এই অঞ্চললৈ প্ৰায় 3বাৰ আহিছোঁ। প্ৰতিবাৰতেই মোৰ মন পুলকিত হৈ উঠে। ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আজি আচলতে আমাৰ এটা নিমন্ত্ৰণ আছিল। আমি পিকনিক খাবৰ বাবে তালৈ গৈছিলোঁ। চাওক, পিকনিকস্থলীত এই কামটো নকৰিব। তেওঁলোকে অৱশ্যে সচেতনভাৱে বেনাৰো লগাই থৈছে, 1000 টকা জৰিমনা ভৰিব। এই পৰিৱেশ আমাৰ, প্ৰাকৃতিক পৰিৱেশ আমাৰ, ইয়াক সুন্দৰকৈ ৰখাটো আমাৰ কৰ্তব্য। প্ৰায় 3-4 ঘণ্টা সময় আমি তাত অতিবাহিত কৰিলোঁ।
মই যোৱা সকলো পিকনিক স্পটতকৈ এই পিকনিক স্পটটো কিছু পৃথক। আমাৰ খাদ্য, ইয়াৰ পৰিৱেশটো সঁচাকৈ ভাল লগা। সঁচাকৈ ভাল লাগিল, সকলোৱে আনন্দ কৰি আছে।